আমিও আমাৰ সাঁচতীয়া টকাকেইটালৈ গ্ৰন্থমেলালৈ ঢাপলি আমি গুৱাহাটীত কৰিছোঁ আৰু এইটো এটা हेलो फ्रेंड्स आज আমি গৈ আছোঁ chandmari অসম গ্ৰন্থ মেলা ফাইনেলি আমি আহিলোঁ আৰু এতিয়া টিকট কাটো কাৰণ ইয়াৰ ভিতৰত সোমালে 10 টকা টিকট চাউথিয়া আমাৰ ফাইনেলি আমি ভিতৰত আহিলোঁ ইয়াৰ জ্যোতি প্ৰকাশন ইয়াত বিভিন্ন ধৰণৰ স্কুল কলেজৰ কিতাপ পোৱা যায় ইয়াত বিভিন্ন ধৰণৰ স্কুল কলেজৰ বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় এইটো 29 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 9 জানুৱাৰীলৈকে থাকিব কোনোবাই ইচ্ছা কৰিলে ইয়াত যিকোনো ধৰণৰ স্কুল কলেজৰ কিতাপ কিনিব পাৰে ইয়াত সকলো ধৰণৰ কিতাপ পোৱা যায় চাওক কি ধুনীয়াকৈ ষ্টেজখন সজাইছে ইয়াত বিভিন্ন ধৰণৰ ষ্টল আছে এছএছ ট্ৰেডিং বিভিন্ন ধৰণৰ কিতাপ অল varieties books are available চাওক কি ধুনীয়াকৈ সজাইছে ইয়াত বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় চাওক ইয়াত ইছলামিক কিতাপো পোৱা যায় অসমীয়া ইছলামী সাহিত্য প্ৰকাশন চিত্ৰলেখা বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় আহমদীয়া মুছলিম জামাত ইয়াত যিকোনো ধৰণৰ হাদিছ কোৰাণ etc বুক পোৱা যায় আহক আমি অলপ ভাষণ শুনো আহক Yeah, everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. এনেকুৱা এটা দিনতে আৰম্ভ হয় গ্ৰন্থ আমিও আমাৰ সাঁচতীয়া টকাকেইটালৈ গ্ৰন্থমেলালৈ ঢাপলি মেলোঁ এবাৰ প্ৰিয় কিতাপখন চুই চাবলৈ এবাৰ প্ৰিয় কিতাপখন ক্ৰয় কৰিবলৈ শীতৰ চেঁচাই আমাকো স্পৰ্শ কৰিছে নহয় জানো শীতৰ এই সন্ধিয়াটি আৰু বেছি আমেজ কৰি তুলিব আমাৰ নৃত্য গীত তথা অভিনয় মাজেৰে আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ নৃত্য গীত অভিনয় উপভোগ কৰি আহ্লাদিত হৈ উঠিব